ছোৱালীয়ে মোক ক'লে, মা মই পানী পিঠা খাওঁ, মোক টিফিনত খালি পানী পিঠা দিবা, ৰুটি চুটি মোৰ একো নালাগে। সেইকাৰণে মই ভাবিলোঁ ক'তনো এতিয়া পটককৈ ঢেঁকীত খুন্দি আনিমগৈ। সেইকাৰণে মই কালি ৰাতিয়ে মই চাউলকেইটা তিয়াই থ'লোঁ আৰু ইয়াৰ ৰাতিপুৱা মই এতিয়া মিক্সিতে মাৰি পেলাই পানী পিঠা বনাম। এতিয়া প্ৰথমবাৰ মই মিক্সিত মাৰি পানী পিঠা বনাম, কেনেকুৱানো হয় মই নাজানো, কিন্তু বহুতে কয় মিক্সিটো পানী পিঠা ধুনীয়া হয়। সেয়ে মই মিক্সিত এয়া চাউলকেইটা খুন্দি পেলাই পানী পিঠা বনাম। কেনেকুৱানো হয় মই আপোনালোকক দেখাই থাকিম। একেবাৰে ঢেঁকীত খুন্দা পিঠাগুড়িৰ নিচিনা হৈছে। পিঠাকেইটা বনাই পেলাই কেনেকুৱানো হৈছে মই আপোনালোকক দেখাম। এইফালে গাখীৰৰ চাহ বনাই আছোঁ আৰু এইটো চাইডে পানী পিঠা। কেমেৰাটো অকণ ধোঁৱা ধোঁৱা নিচিনা হৈ গ'ল, জুই তাপটো পায়। ৰিখন চাওক, এটা টুপিৰ সমান হৈছে পিঠাটো।